মোকালমোৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মোকালমোৱা থানাৰ অন্তৰ্গত বৰতলাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত AS01EE 1541 নম্বৰৰ ছুইফ্ট ডিজাৰ গাড়ীখনে 4 নং বৰতলাত দুজন পথচাৰী পিতা পুত্ৰক খুন্দিয়ায়। কাপলাবুৰীৰ পৰা বজাৰ কৰি ঘৰলৈ আহি থকা অৱস্থাত বিকাশ দাস বয়স 12 বছৰ, দেউতাক কবি দাস বয়স 48 বছৰ দুয়োজনকে খুন্দিয়ায়। গুৰুতৰভাৱে আহত হয় দুই পিতা পুত্ৰ। ততাতৈয়াকৈ মোকালমোৱা চিকিৎসালয়লৈ লৈ আনে যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। এক্সিডেণ্ট 12টামান বজাত আহিছে আৰু সৰু ল'ৰাটো আৰু দেউতাক। ল'ৰাটোৰ বয়সটো 12 বছৰ, দেউতাকৰ বয়স 45 মান দিছে। বৰতলাৰ মানুহ এক্সিডেণ্ট হৈ গ'ল বোলে। তাৰপিছত ল'ৰাটোৰ মানে প্ৰায় চেঞ্চ নায়েই, খালি কি আছে তথাপি, আৰু হেড ইঞ্জুৰি বেয়াকৈ হৈছে, তাৰ ব্লিডিং আছে সেইটো কাৰণে। আৰু দেউতাকৰ অলপ কম আছিলে ইঞ্জুৰিটো, চিলাই কৰি পেলাই তেওঁ ৰিকভাৰ কৰিব লাগে। আৰু এওঁ কিন্তু অৱস্থাটো বেয়া। নাম দুটা কি আছিলে? বিকাশ দাস আৰু কবি দাস। বিকাশ দাস 12 বছৰ আৰু কবি দাস 45 বছৰ। মোকালমোৱাৰ পৰা ফাৰুক ৰহমানৰ ৰিপৰ্ট, অসমী ভিজন।